নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু আজি পুনৰবাৰ মই আপোনালোকৰ বাবে আন এটি ৰেচিপি লৈ আগবাঢ়িছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু আজি ভিডিঅ'টো আচলতে ভিডিঅ'টো যিটো ৰেচিপি লৈ মই আহিছোঁ আৰু সেই ৰেচিপিটো হয়তো বহু সংখ্যক লোকে জানে আৰু প্ৰায় লোকে আচলতে বনাবলৈ জানে কিন্তু তথাপিও মই ভাবিছোঁ মই কিদৰে বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ভাল লাগে বা বিচাৰে আপোনালোকে চেনেলটো শেষত ছাবস্ক্ৰাইব কৰি দিব গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ৰেচিপিটোৰ বাবে আমাক কি প্ৰয়োজন হ'ব মই আপোনালোকক কৈ দিওঁ এফালে আছে মিৰিকা বিলাহী কেইটামান কাটি লৈছোঁ এয়া ডাঙৰ বিলাহীও এটা আছে আৰু কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ নহৰু আৰু আদা এইফালে আৰু এইফালে আছে পিঁয়াজ এটা আৰু মেইন বস্তুটো হ'ল এয়া কচু আজি আমি কচু বনাবলৈ লৈছোঁ কচু সাধাৰণতে সকলোৱে গম পায় কিদৰে বনোৱা হয় কিন্তু মই কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে বলক আজি আমাৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ গেছটো অন কৰি ইয়াত কেৰাহীখন পাতি দিছোঁ অলপ সময় গৰম হ'বলৈ দিওঁ কেৰাহীখন এতিয়া গৰম হৈ গ'ল ইয়াতে মই এতিয়া তেল দি দিম তেলটো অলপ সময় গৰম হ'বলৈ দিওঁ নহ'লে ইয়াৰ কেঁচা গোন্ধটো আহি থাকিব তেলৰ কেৰাহীখন গৰম হৈ গ'ল ইয়াতে এতিয়া দি দিম পিঁয়াজ পিঁয়াজটো অলপ সময় সিজিবলৈ দিম পিঁয়াজ এতিয়া ইয়াতে দি দিম নহৰু 1 চামুচ নহৰুখিনি অলপ সিজিলে ইয়াতে এতিয়া দি দিম কেঁচা জলকীয়া কেইটা এতিয়া ইয়াতে অলপ হালধি আৰু ইয়াত নিমখ দি দিম হালধি আপুনি সোৱাদ অনুসৰি দি দিব কিমান দিয়ে আপুনি শাকখিনি পৰিমাণটো চাই ইয়াত হালধি দি দিব আৰু লগতে অলপ নিমখ দি দিব সোৱাদ অনুসৰি নিমখ মই 1 চামুচ আৰু অলপমান দি দিছোঁ ভালদৰে লৰাই ল'ম 1 মিনিটমান এইখিনি সিজাই লোৱাৰ পিছত ইয়াতে মই এতিয়া কচু শাকখিনি দি দিম কমকৈ এনেকৈ দি অলপ লৰাই ল'ব অলপ সময় শাকখিনি এনেদৰে লৰাই অলপমান সিজিবলৈ দিম তাৰপিছত ইয়াত বিলাহী দি 15-20 মিনিটমান সময় সিজিবলৈ দিম এইখিনি এতিয়া ইয়াতে ঢাকোন লগাই দিম এতিয়া ঢাকোন উঠাই এবাৰ চাই লওঁ কিমান সিজিছে ইয়াতে এতিয়া বিলাহী দিব পৰা হৈ গৈছে কেৰাহীটোত শাকখিনি অলপমান চাইড কৰি ইয়াতে আমি এতিয়া বিলাহীখিনি দি দিম বিলাহী ইয়াত মই অলপ সৰহ পৰিমাণে দিছোঁ অলপ টেঙা হ'লে খাই ভাল লাগে ইয়াত এতিয়া অলপ সময় এনেদৰে বিলাহীটোত অলপ দি সিজিবলৈ দিম এবাৰ ঢাকোন উঠাই চাই বিলাহীখিনি এতিয়া ইয়াত সিজি গৈছে অলপ সময় ভালদৰে ইয়াক লৰাই ল'ম বিলাহীটো ভাঙি দিম এনেদৰে ভালদৰে বিলাহীটো ভাঙি লৈ ইয়াত আমি পানী দিব পৰা হৈ গৈছে এতিয়া কচুখিনি ভালদৰে সিজি গ'ল ইয়াতে এতিয়া পানী 1 গিলাচ গৰম পানী 1 গিলাচ ইয়াতে দি দিম পানী দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই এইখিনি আমি 15-20 মিনিট সময় উতলি সিজিবলৈ দিম অলপ গেছৰ ফ্লেমটো কম কৰি 15-20 মিনিট সময় আমি এইখিনি সিজিবলৈ দিম 15 মিনিটমান সময়ৰ পিছত এবাৰ চাওঁ এইখিনি কিমান শুকালে এয়া দেখিছে পানীখিনি খুব ধুনীয়াকৈ শুকাই গ'ল এইখিনি এটা সিজি গ'ল ইতিমধ্যে দেখিছে এইখিনি ভালদৰে সিজি গ'ল অলপ গেছৰ ফ্লেমটো হাই কৰি লৈছোঁ ইয়াতে এতিয়া আমি ধনিয়া দি শাকখিনি নমাই দিম এতিয়া ইয়াত
কেইখিলামান ধনিয়া এনেদৰে ইয়াতে দি এতিয়া শাকখিনি নমাই দিম। এয়া আমাৰ কচু শাক বনাই ৰেডি। এয়া আপুনি গৰমে গৰমে ভাতৰ লগত এতিয়া খাব পৰা হৈছে।